মই কিবা কাম কৰি আছিলোঁ, কাম কৰি থাকোঁতে তাই সিফালৰ পৰা আহি তাই মুখখন খুব বিকট কৰি আছে, মুখখন কিবা মানে খজুৱাৰ নিচিনা কৰিছে, কিবা কৰিছে। তাৰপিছত মই ভাবিছোঁ নিশ্চয় কিবা এটা তাই খাইছে দেই, নহ'লে কিয় তাই মুখখন এনেকুৱা কৰিব। তাৰপিছতে মই চাওঁ প্ৰীতি তাই মুখখন নেমেলে। তাৰপিছতে আপোনালোক সকলোলৈকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভালে আছে, ময়ো ভালে আছোঁ। যিহেতু এতিয়া আমৰ ছিজন, ভাবিলোঁ আমৰ কিবা এটা চাটনিকে বনাওঁ। আজি মই আপোনালোকৰ লগত কামৰ মাজে মাজে কথা পাতি থাকিম। প্ৰথমতে আমবোৰ দীঘলকৈ কাটি লৈছোঁ। আজি ভাবিছোঁ অকণমান আপোনালোকৰ লগতে কথা পাতি কামখিনি কৰোঁ। কাম কৰিবলৈ একদম মন যোৱা নাই, কিন্তু উপায়ো নাই। এই ফ্ৰিজতে কেঁচা আম আছিলে, কেঁচা আমখিনি খুব বেছি নাছিলে, 2টা আছিলে, তাৰ এটাৰেহে মই এতিয়া আমৰ চাটনি এটা কৰিবলৈ লৈছোঁ, কেঁচা আমৰ চাটনি। ভাবিছোঁ আপোনালোককো দেখুৱাই দিওঁ, আপোনালোকৰ কেতিয়াবা কামত আহিব। কিন্তু শিকিবলগীয়া তেনেকুৱা একো নাই, একদম চিম্পুলকৈ বনাম। তাকে এনেই আপোনালোকৰ আগত দেখুৱাই দিওঁ কেনেকৈনো মই বনালোঁ, আৰু তাৰ মাজে মাজে কথাও পাতি থাকিম। পুৰণা দিনৰ কথা কিছুমান মনলৈ মোৰ আজি বহুতকৈ আহিছে, সেইকাৰণে ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, ভাল লাগিব। পুৰণা দিনৰ কথা শুনি ভাল লাগে আৰু মোৰো কৈ ভাল লাগিব। গতিকে শুনি থাককচোন, মই কামৰ মাজে মাজে আপোনালোককো কৈ থাকিম কিনো সৰুতে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কেনেকৈ কি ঘটনা ঘটিছিলে, সেই কথাবোৰ আজি মোৰ খুব মনলৈ আহিছে, আৰু সেইকাৰণে ভাবিছোঁ আপোনালোকক শ্বেয়াৰ কৰোঁ কথাখিনি। তেনেহ'লে বলক আৰম্ভ কৰোঁ। আমখিনি কটা হৈ গ'ল। এটা আম এনেকৈ দীঘলকৈ কাটি লৈছোঁ, বাকলিৰ সৈতে কাটিছোঁ। আৰু এতিয়া মই এইখিনি অকণমান নিমখ দি পেলাই কেৰাহীখনত সিজাই লওঁ। তাৰপিছতখিনি আপোনালোকক দিম। এতিয়া আমৰ চাটনিৰ কাৰণে ৰেডি কৰি আছোঁ। এতিয়া শুকান কেৰাহীত প্ৰথমতে জিৰা, ধনিয়া, শুকান জলকীয়া আৰু চফ কেইটামান এনেকৈ শুকান কেৰাহীত ভাজি লৈছোঁ। এইখিনি মচমচীয়া হোৱাৰ পিছত মই মিক্সিত মাৰি ল'ম। এইটো চাটনিত ব্যৱহাৰ হ'ব, গতিকে আপোনালোকৰ লগত কথা পাতি শুকান মছলাখিনি ভাজি লওঁ। আৰু এই পুৰণা দিনৰ কথাবোৰ মনত পৰোঁতে মানে প্ৰীতিৰ পৰা আৰম্ভ কৰোঁ। প্ৰীতি তেতিয়া ক্লাছ 1 পোৱাই নাছিলে। এবাৰ আমি কলিকতালৈ গৈছিলোঁ। কলিকতালৈ যাওঁতে আমি খুব বজাৰ দেখি আমি মানে একদম পগলা হৈ গৈছোঁ। কিবা কিবি বস্তু, চেণ্ডেল দেখিছোঁ, কাপোৰ দেখিছোঁ, বহুত সস্তাটো পাইছোঁ বস্তুবোৰ দেখি পেলাই, মানে ইটো কিনো সিটো কিনো, এনেকৈ আমি খুব কিনি আছোঁ। আৰু লগতে মোৰ শাহু মাও আছিলে, আৰু আমি চব ব্যস্ত। প্ৰীতিক মই হাততে লৈ আছিলোঁ, হাততে ধৰি পেলাই, তাইতো আৰু সৰু ছোৱালী, তাইক হাতত ধৰি আছিলোঁ। কিন্তু কিবা এটা পাকত মানে মই তাইক মানে কিবা চেণ্ডেল এযোৰ উঠাই পেলাই মই এনেকৈ চাবলৈ ধৰোঁতে, কিমাননো দাম এনেকৈ সোধোতে, পিছ মুহূৰ্ততে এনেকৈ মই ঘূৰি দিছোঁ, প্ৰীতি নাই মোৰ লগত। ক'ত গ'ল তাই? তাৰপিছতে মই মাক সুধিছোঁ, মা প্ৰীতিক দেখিছিলে? কেলৈ তোমাৰ ওচৰতে আছিলে? কিন্তু মইতো দেখা নাই প্ৰীতি এতিয়া মোৰ লগত, এইমাত্ৰ এইখিনিতে আছিলে। তাৰপিছত মই কৈছোঁ হয়তো চাগে সিফালে আঁতৰত আছে নেকি। এনেকৈ চাই আহি পেলাই তাই ক'তোৱে নাই। চাৰিওফালে গোটেইখন প্ৰীতি চিঞৰিছোঁ, নাই, ক'তো বিচাৰি পোৱা নাই। মূৰটো একদম মূৰ গৰম হৈ গ'ল, একদম মানে মই মানে ইমান বেছি ভয় খাইছোঁ। মই মানে ক'ত আছোঁ মই পাহৰি গ'লোঁ। মই প্ৰীতি চাৰিওফালে খালি প্ৰীতিকৈ চিঞৰিছোঁ। তাৰপিছতে মায়ে কৈছে, তুমি সেই দোকানখনত আছিলা ন, সেই দোকানখনলৈ তুমি আকৌ এবাৰ উভতি যোৱাচোন, হয়তো সেই দোকানখনৰ ওচৰতে তাই ৰখি আছে বা তোমাক বিচাৰি নাপাই পেলাই। কিন্তু নাই, উভতি গৈছোঁ, নাই সেইখিনি জেগাটো নাই। পটককৈ মই এনেকৈ, তাই সেইদিনাখন এটা ৰঙা চুৱেটাৰ পিন্ধি আছিলে, ভাগ্য ভাল, ৰঙা চুৱেটাৰটো পিন্ধি থকা দেখি পেলাই। তাৰপিছতে মই এনেকৈ মানুহৰ মাজে মাজে মই ক'ৰবাত দেখোঁ নেকি, এনেকৈ চাওঁতে দেখিলোঁ কিবা ৰঙা এটা বস্তু এনেকৈ মানুহৰ ভৰিৰ তলেদি দেখিছোঁ, ৰঙা বস্তু এটা এনেকৈ লাহে লাহে গৈ আছে। তেতিয়া মই কৈছোঁ, এই ৰঙা চুৱেটাৰটো প্ৰীতি হ'লেই হয়। আৰু তাৰপিছতে মই গৈ পেলাই দেখিছোঁ প্ৰীতি। তাৰপিছত তাই মানুহৰ কি কৰিছে, তাইতো একো গম নাপায়, তাই মানুহৰ মাজে মাজে গৈ আছে না, তাই ভয়ো খোৱা নাই। কিন্তু মই যে তাইক বিচাৰি আছোঁ বা তাই যে হেৰাইছে, তাই সেইবিলাক একো বুজি পোৱা নাই। তাই মানুহৰ মাজে মাজে গৈ আছে। মোৰ যে লাগিছে সেইদিনাখন। তাৰপিছত যেতিয়াই তাইক দেখা পালোঁ, লগে লগে থাপ মাৰি আনিছোঁ, আনি পেলাই তাৰপিছতে মই তাইক ধুনীয়াকৈ কিয় গুচি গৈছিলা বা এনেকৈ, তাই মানে একো গমেই নাপায় কি কৰিছে। সেইটোৱে মানে ইমান সেইদিনাখন মানে মই মানে ভগৱানক মানে এতিয়াও ভাবোঁ, মানে ছোৱালীজনীক যে মিলাই দিলা, মানে
আৰু ভাগ্য ভাল তাই যে ৰঙা চুৱেটাৰটো পিন্ধিছিলে, ৰঙা চুৱেটাৰটোৱে কিন্তু তাই একদম আমাৰ হাতৰ পৰা তাইক মানে যাব নিদিলে আৰু ৰঙা চুৱেটাৰটোৱে বহুত বচালে। সেইটো এটা ডাঙৰ ঘটনা মোৰ জীৱনত ঘটিছিলে। মানে এতিয়াও ভাবিলে মোৰ গা শিয়ৰি উঠে, মানে ইমান ভয় খাইছিলোঁ নহয়। সেয়া তেনেকুৱা ঘটনা কিছুমান মোৰ আজি খুব মনলৈ আহি আছে, তাকে ভাবিলোঁ আপোনালোককো কওঁ কেনেকুৱা মোৰ আগতে এবাৰ হৈছিলে প্ৰীতিৰ লগত। মুঠতে মই এটা জীৱনত ডাঙৰ এটা অভিজ্ঞতা মোৰ হৈ গৈছে, গতিকে আপোনালোককো কওঁ বজাৰলৈ গ'লে কেতিয়াও সৰু ল'ৰা ছোৱালীৰ হাত কিন্তু এৰি নিদিব। হাত এৰি দিলেই কিন্তু কেনেকৈ বিপদ গুচি আহিব আপোনালোকে গমেই নাপাব, কেনেকৈ নাইকিয়া হৈ যায় নহয় ল'ৰা ছোৱালীবোৰ, সিহঁতিতো গমেই নাপায়। এয়া মোৰ মছলাখিনি ভজা হৈ গৈছে আৰু এতিয়া এইখিনি মিক্সিত মাৰি লওঁ। আমখিনি এতিয়া উতলা গৰম পানীত অলপমান সিজিব দিছোঁ, খুব বেছি সময় নিসিজাওঁ, 5 মিনিটেই সিজাম। আমখিনি এতিয়া গৰম পানীত সিজিবলৈ দিছোঁ। আমখিনি সিজে মানে অকণমান আপোনালোকৰ লগতে বহি পেলাই কথা পাতোঁ প্ৰীতিৰ দ্বিতীয়টো ঘটনা। আৰু ফেনখন দি লৈছোঁ, সাংঘাতিক গৰম, ফেন নহ'লে যে নোৱাৰি আৰু থাকিব, ইমানেই গৰম। ৰেডিঅ'টো বাজি আছে এইফালে, কমাই লৈছোঁ। অকণমান বহি লওঁ, আমখিনি সিজে মানে আপোনালোকক দ্বিতীয় ঘটনাটো আৰম্ভ কৰোঁ। এবাৰ প্ৰীতি তেনেকৈ ক্লাছ 1 পোৱাই নাই, তেনেকুৱাৰে ঘটনা। মই কিবা কাম কৰি আছিলোঁ, কাম কৰি থাকোঁতে তাই সিফালৰ পৰা আহি তাই মুখখন খুব বিকট কৰি আছে, মুখখন কিবা মানে খজুৱাৰ নিচিনা কৰিছে, কিবা কৰিছে। তাৰপিছত মই ভাবিছোঁ নিশ্চয় কিবা এটা তাই খাইছে দেই, নহ'লে কিয় তাই মুখখন এনেকুৱা কৰিব। তাৰপিছতে মই চাওঁ প্ৰীতি মুখখন মেলাচোন, তাই মুখখন নেমেলে। তাৰপিছতে মই বোলো দৌৰিকৈ, তাৰপিছত মই কি বস্তু খাই দিছেতো ঠিক নাই, দেখিছোঁ মুখখন মেলি দেখিছোঁ এডাল ক'লা বিছা এডাল তাইৰ মুখৰ ভিতৰত। মোৰ মানে দেখি মই কি কৰোঁ এতিয়া, মই ইমান ভয় খাইছোঁ, মই মানে নিজে মানে আঙুলিটো লগাবলৈও মোৰ ভয় লাগিছে মানে বিছাডাল দেখি পেলাই। তাই তাকে সেইবোৰ চুবাই আছিলে। তাৰপিছত লগে মোৰ তেতিয়া আমি তেজপুৰত আছিলোঁ, আৰু তেজপুৰৰ ভাড়াঘৰৰ যিগৰাকী খুৰী, এই খুৰীক লগে চিঞৰিছোঁ, খুৰী বেগ দি আহকচোন, প্ৰীতিয়ে কিবা এটা খালে, একদম মানে ইমান মানে ভয় লাগিছে মোৰ। তাৰপিছতে খুৰী লগে আহি পেলাই দেখিছে এইডাল দেখোন বিছা। তাৰপিছত লগে খুৰীয়ে নিজৰ আঙুলি দি পেলাই বিছাডাল পেলালে। পেলোৱাৰ পিছতহে মই মানে তাইক চুইছোঁ। তাৰপিছতে লগে মই কি দিব লাগে মই নাজানো, ইমান মোৰে কাম কৰা নাই। লগে মই ডেটল পানী দি পেলাই তাই গোটেই ওঁঠ চুট গোটেই জিভা চিভা ভালকৈ ঘঁহি দিছোঁ। এইবিলাক মানে ঘটনা, এইবিলাক সৰু ল'ৰা ছোৱালীৰ লগত যে কিমান ঘটনা ঘটে, নিশ্চয় আপোনালোকৰো এনেকুৱা ধৰণৰ বহুত ঘটনা আছে। গতিকে মোৰ মানে আজি মনত পৰি মই নাই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কথাবিলাক। অলপমান নেমু পানী বনাই লৈছোঁ, ইমান গৰম পৰিছে, নেমু পানীকণ খাই ল'লে নেমু পানীখিনি অকণমান খাই ল'লে ভাল লাগে, অকণমানকৈ ভাগৰুৱা ভাৱটো নাইকিয়া হৈ যায়। আৰু আমখিনি চাগে হৈ গ'ল, 5 মিনিট হৈ গৈছে। আমখিনি চাই লওঁ এবাৰ। আমখিনি হৈ যোৱাৰ পিছত মই এইখিনি চেকি দিম। এতিয়া চাই লওঁ আমখিনি উতলি আছে, আৰু আমৰ ৰংটো যেতিয়া সেউজীয়াৰ পৰা এনেকুৱা অকণমান হালধীয়া হ'ব, তেতিয়া আপোনালোকে গেছটো অফ কৰি আমখিনি চেকি ল'ব। এতিয়া প্ৰথমতে চেকি লওঁ। আমখিনি এতিয়া অলপমান ঠাণ্ডা হ'বলৈ দিছোঁ। তাৰপিছতে আৰু এবাৰ এনেকুৱা এটা ঘটনা ঘটিলে প্ৰীতিৰ ক্ষেত্ৰত। এবাৰ তেনেকৈ আমি কলিকতালৈ আগতে খুব প্ৰায়েই ফুৰিবলৈ যোৱা হয়, সৰু ল'ৰা ছোৱালীবোৰ সৰু থাকোঁতেতো ফুৰিবলৈ যোৱা হয় খুব বেছি, তেতিয়া স্কুলৰো ইমান হেৰি নাছিলে। তেতিয়া প্ৰীতিয়ে কৰিলে কি, আমি সাগৰৰ পাৰত আমি চবেই বিচত আমি ধুনীয়াকৈ আৰু ইফালে সিফালে কৰিছোঁ, ইফালে বস্তু কিনিছোঁ, কিবা বিচৰ ওচৰত বহুত কিবাকিবি বস্তুবোৰ ওলাই নহয়, সেইবোৰ কিনিছোঁ মিলিছোঁ। তাৰপিছতে প্ৰীতিক হাতত ধৰি পেলাই এনেকৈ সাগৰৰ ঢৌটো আহিছে নহয়, সাগৰৰ ঢৌত মানে দুইটাই হাতত ধৰাধৰিকৈ গুচি গ'ল। আমি ভাবিছোঁ ওচৰলৈকে আহিব ঢৌটো, গতিকে ইমান ভয়ৰ কাৰণ নাই আৰু। কিন্তু যেতিয়াই দুইটা মিলি পেলাই সাগৰৰ ঢৌৰ ওচৰত প্ৰীতিয়ে মানে টানি অকণমান সিফালে লৈ গৈছিলে মাজৰ ফালে, তাৰপিছতে এপাকত ঢৌৱে মানে দুইটাকে মানে হেৰি কৰি দিলে পানীৰে। মানে তাৰপিছতে দেখিছোঁ
এইবাৰ আকৌ প্ৰীত আছে, প্ৰীতি নাই। মোৰ মানে কেনেকুৱা লাগিছে, প্ৰীতি মই ভাবিছোঁ ঢৌত চাগে তাইক উটুৱাই লৈ গুচি গ'ল। মানে মোৰ কেনেকুৱা লাগিছে, মানে মই কিয় এৰি দিছিলোঁ এনেকুৱা ইমান ভয় লাগিছে মোক সেইদিনাখন। মানে মই সেই ভয়ৰ কাৰণ এতিয়াও মানে মই কেতিয়াবা ৰাতি সপোনতো দেখি যাওঁ এতিয়াও, মানে ইমান প্ৰীতি ঢৌৰ মাজত নাইকিয়া হৈ গ'ল। এনেকুৱা কিছুমান মানে ইমান ভয় মোৰ সোমাই গ'ল নহয় সাগৰৰ ঢৌৰ প্ৰতি। এতিয়া কি তেতিয়া ক্লাছ 1 পাইছেগৈ আৰু প্ৰীত তেতিয়া ক্লাছ 4। আৰু সন্ধিয়া সময়ত দুইটা খেলিবলৈ ওলাই গৈছে। দুইটাই মানে কি, প্ৰীতে কৈছে মা মই আজি প্ৰীতিক চাইকেলত লৈ পেলাই অকণমান ফুৰাই আনো। মই কৈছোঁ ঠিক আছে, তই যদি পাৰ ফুৰাই আন। তাৰপিছতে দুইটাই ওলাই গ'ল। মই অকণো চিন্তাও কৰা নাই, মই কামত লাগি গ'লোঁ প্ৰীতিয়ে ফুৰাই আনিবলৈ গৈছে বুলি। তাৰপিছতে অলপমান দেৰি পিছত কিবা এটা হুলস্থুল শুনিছোঁ। মই কৈছোঁ কি হ'ল? তাৰপিছতে পটককৈ আমাৰ ঘৰ মানে তেতিয়া আমি ভাড়াঘৰত আছিলোঁ তেজপুৰত। তাৰপিছতে ভাড়াঘৰ এজনী ছোৱালী, সৰু ছোৱালী প্ৰীতিৰ লগতে খেলি থাকে। আণ্টি বেগ দি আহকচোন, হেৰি প্ৰীতিৰ ভৰিৰ পৰা তেজ ওলাইছে, খুব তেজ ওলাইছে। কৈছোঁ কি এইমাত্ৰ ওলাই গৈছিলেহে, প্ৰীতে লৈ যাম বুলি কৈছিলে চাইকেলত। এইবাৰ হ'ল কি, প্ৰীতিক পিছফালে বহুৱাই নিছিলে আৰু তাইৰ ভৰিখন স্পকত সোমাই গৈ মানে চকাটো চলিয়েই গ'ল। চলি যোৱাৰ পিছত তাইৰ ভৰিখনটো থাকি গ'ল তাতে। তাৰপিছত যে তেজ ওলাইছে, লগে আকৌ হস্পিটেল দৌৰাদৌৰিকৈ আকৌ তেজপুৰৰ হস্পিটেললৈ লৈ গ'লোঁ। হস্পিটেলত গৈ পেলাই ষ্টিচ পৰিছে তাই, তেতিয়া ষ্টিচ পৰিছে। গতিকে মানে ভয়ো খাইছোঁ বহুত বেছি। আৰু সেইটো এটা ঘটনা তেনেকৈ ঘটিছে। মুঠতে মানে মোক ইহঁতৰ সৰু কালটোত মই মানে শান্তিয়ে থাকিব পৰা নাই। ইমান ইটোৰ পিছত সিটো ঘটনা, সেই আৰু এতিয়া চাওঁগৈ ৰ'ব, আমখিনি হৈ গৈছে চাগে। গেছটো জ্বলাই লৈছোঁ। এতিয়া কেৰাহীখন পাতি লওঁ। ইয়াত এতিয়া মই 2 টেবুল স্পুন মিঠাতেল দিম। এতিয়া তেলত মই 1 টেবুল স্পুন পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণখিনি অকণমান ক'লা হোৱাৰ পিছতে, অকণমান ৰংটো সলনি হোৱাৰ পিছতে মই এতিয়া তেজপাত এখিলা দিছোঁ আৰু এটা শুকান জলকীয়া দি দিছোঁ। দি পেলাই এইখিনি অকণমান লৰাই দিওঁ। অকণমান ধুনীয়া গোন্ধ এটা আহিছে আৰু এতিয়া ইয়াতে সিজোৱা আমখিনি মই দি দিম। খুব সুন্দৰ গোন্ধ এটা আহিছে এতিয়া। ইয়াতে এতিয়া মই অথনি যে গোটা জিৰা, গোটা ধনিয়া আৰু চফৰ এটা মিশ্ৰণ বনাইছিলোঁ, শুকানকৈ গুড়ি কৰিছিলোঁ, সেইখিনি মই এতিয়া অলপমান ইয়াতে দি দিম। ৰোষ্টেড গুড়িখিনি এতিয়া মই অকণমান ছটিয়াই পেলাই আকৌ এবাৰ লৰাই দিম। এতিয়া আমত আধা কাপ পানী দিলোঁ। খুব বেছি পানী দিব নালাগে। এতিয়া ইয়াতে মই আধা কাপ চেনি দিছোঁ। চেনিটো আপোনালোকে টেষ্ট কৰি চাব, যদি আপোনালোকৰ আমটো কিছুমান আম টেঙা বেছি থাকে, গতিকে সেই চেনিৰ পৰিমাণটো মই এতিয়া কৈ নিদিওঁ, আপোনালোকে খালি টেষ্ট কৰি পেলাইহে চেনিটো দিব। নিমখটো মই আগতে আমটো সিজাওঁতেও নিমখ দিছিলোঁ, তাৰপিছত ভাজোঁতেও অলপমান নিমখ দিলোঁ। এতিয়া এইখিনি অকণমান উতলিবলৈ দিম। আমখিনি উতলিবলৈ এতিয়া মই ঢাকনাখন দি থওঁ অলপ। ঘটনা ইয়াতে শেষ হোৱা নাই। এতিয়া যাওঁ প্ৰীতৰ ঘটনালৈ। প্ৰীতেও বহুতখিনি কাণ্ড আগতে কৰি থৈছে, মই আপোনালোকক ক'ম ৰ'ব লাহে লাহে। বহি লওঁ। বেছি সময় পাকঘৰত থাকিলে মানে গৰমেই উঠি যায়। লাইটটো অফ কৰি লওঁ, বহি লওঁ। আগতে বন্ধ পালে আমি ক'ৰবালৈ মানে যাওঁৱেই আৰু, মানে ইহঁতৰ বন্ধ হ'লেই হ'ল, লগে লগে আমি আৰু চুটকেছ লৈ ক'ৰবাত যাওঁ আৰু বহুত দিনৰ কাৰণে। যিমান দিন বন্ধ থাকে স্কুল, তেনেকৈ ওলাই গুচি যাওঁ। তেনেকৈ অলপমান দিন মই 1 মাহমানৰ কাৰণে মই গুৱাহাটীলৈ আহিছিলোঁ। আহি পেলাই মানে যেতিয়া ঘূৰি গৈছোঁ, তেতিয়া ফ্ৰিজ চিজবিলাকে বহুত দিন বন্ধ হৈ থাকিলে
অকণমান গোন্ধ এটা ওলাই নহয়, সেইকাৰণে ভাবিলোঁ গৈয়ে লগে লগে ফ্ৰিজ চিজ খুলি চাফা কৰিলোঁ, গোটেই চেল্ফবিলাক উলিয়াই ল'লোঁ। উলিয়াই লৈ পেলাই সেইখিনি ধুনীয়াকৈ মানে একদম ভিনেগাৰ চিনেগাৰ দি নেমু চেমু দি ফ্ৰিজৰ যাতে গোন্ধ চোন একো নোলায় তেনেকৈ ধুনীয়াকৈ চেল্ফটো চাফা কৰি ফ্ৰিজৰ দৰ্জাখন এনেকৈ খুলি দিলোঁ। ফ্ৰিজৰ দৰ্জাখন খুলি পেলাই খুব ফেনখন পূৰা স্পীডত ঘূৰাই দিছোঁ যাতে ফ্ৰিজৰ ভিতৰখন সোনকালে শুকায় আৰু লগে লগে মই বস্তুখিনি সুমুৱাব পাৰোঁ। তাৰপিছতে অলপমান দেৰি মইতো তাৰপিছত চেল্ফটো চাফা কৰি পেলাই মই পাকঘৰত কাম কৰি আছোঁ, দুপৰীয়াৰ খানা বনাইছোঁ। তেনেকুৱাতে এবাৰ তেতিয়া প্ৰীতক মাতি আছোঁ, প্ৰীত তেনেকৈ মাতি আছোঁ। প্ৰীত ক'ত গ'লি তই, নাই পোৱাটো বিচাৰি। তাৰপিছতে তাই সি মুখেৰে মতা নাই। কি হ'ল, মুখৰ মাত বোল নাই। তাৰপিছতে এটা মাত শুনিছোঁ, মা মা এনেকৈ দূৰৰ পৰা মাতি থকা শুনিছোঁ। কিন্তু তেতিয়া আমাৰ ঘৰটো ইমান ডাঙৰ নাছিলে যে বেলেগ ৰুমত সি সোমাই আছে, তাৰ পৰা মই মাত এটা শুনিম। অকণমানি ঘৰটো, তাতে প্ৰীতৰ মাতটো শুনিছোঁ বহুত দূৰৰ পৰা। কি হ'ল? তাৰপিছতে পটককৈ দেখিছোঁ মইতো ফ্ৰিজটো মেলি থৈ গৈছিলোঁ, দৰ্জাখন কোনে জপালে, ফ্ৰিজৰ দৰ্জাখন। লগে লগে মই পটককৈ মনত কিবা এটা খেলালে দেই, লগে লগে মই ফ্ৰিজৰ দৰ্জাখন খুলি দিলোঁ। দেখিছোঁ সি কি কৰিছে জানেনে, ফ্ৰিজৰ ভিতৰত সোমাই দৰ্জাখন ভিতৰৰ পৰা মাৰি দিলে। মানে কি ক'ম, কি ঘটনা মোৰ ক্ষেত্ৰত ঘটা নাই। মানে মোৰ মানে যদি মই কেনেবাকৈ ফ্ৰিজটো নোচোৱাকৈ দৰ্জাখন বন্ধ কৰা আছে বুলি পটককৈ যদি মই চুইচটো দি দিলোঁহেঁতেন, কি ঘটনা ঘটিলেহেঁতেন আপোনালোকে এবাৰ ভাবি চাওকচোন। মুঠতে মোৰ মানে ঘটনাৰ কোনো শেষ নাই। মানে মই মানে কিমান ক'ম আৰু আপোনালোকক, মানে ইমান ঘটনা আছে নহয়। আৰু অলপ পিছত আৰু এটা ঘটনা কৈ আছোঁ, মই আমৰ চাটনিখিনি এবাৰ চাই আহোঁগৈ। এই ফ্ৰিজৰ ভিতৰত সোমোৱা ঘটনাটো বহুতেই গম পাইছিলে আৰু এতিয়া সোধে এই ফ্ৰিজৰ ভিতৰত সোমাই থকা ল'ৰাটো এইটোৱেই নে? মুঠতে এতিয়াও বহুতৰে মনত আছে এই ঘটনাটো। নেক্সট ঘটনা আহে তেনে ভিতৰ, তেতিয়া আমি খুব জাৰ্ণি কৰোঁ, তেতিয়াতো খুবেই জাৰ্ণি কৰিছিলোঁ। সি কৰিলে কি, আমি তেতিয়া যাবৰ কাৰণে চব মানে ৰেডি হৈছোঁ আৰু তেনেকুৱাতে তেতিয়াৰ দিনততো মবিল চবিলবিলাক আমি ঘৰৰ ভিতৰতে কিবা এটা কণ্টেইনাৰত এনেকৈ ৰখা হয়, বাহিৰত ৰখা হোৱা নাছিলে। গতিকে মবিলটো তেনেকৈ চুটকেছৰ অকণমান কাষতে মবিলৰ মানে যিটো জাৰ সেইটো আছিলে। সেই জাৰটোৰ পৰা অলপমান মন কৰা নাই দেই, প্ৰীতে কিবা খেলি আছে, সেইটো সময়ত ইমান মানে কি কৰি আছে, ময়ো কিবা ভৰাবলৈ আছে নেকি চুটকেছত, এইবিলাক ভাবি আছোঁ। ক'ত কেনেকৈ দৰ্জা মাৰিবলৈ আছে, খিৰিকী মাৰিবলৈ আছে, সেইবিলাক চিন্তা কৰি আছোঁ। তেনেকুৱাতে অলপমান দেৰি পিছত দেখিছোঁ প্ৰীতে কৰিছে কি, আমি যিটো চুটকেছ নিম সেই চুটকেছটো তলতে পাৰি লৈছে। তলতে পাৰি তাৰ ওপৰত দেখিছোঁ গোটেই মবিল সি মানে জাৰৰ পৰা ঢালি লৈ দেখিছোঁ সি তাৰে অলপমান চেলেকা মানে আগতে হৈ গৈছে চাগে, সেইটো চাগে নেক্সট বাৰ চেলেকিছে, সেইটো মই দেখা পালোঁ। দেখাৰ লগে লগে হুলস্থুল কাণ্ড আৰু মই কি হ'ব এতিয়া, মবিল খাই দিলে। মানে ইমান মই ভয় খাইছোঁ নহয়, কি হ'ব কি নহ'ব বুলি। আকৌ লগে লগে হস্পিটেল, সেইদিনাখন গোটেই ৰাতি হস্পিটেলত ৰখালে যে নাই আজি আপোনালোকক অবজাৰ্ভেশ্যনত গোটেই ৰাতি ৰাখিব লাগিব, মানে 24 আৱাৰ্ছ ৰাখিব লাগিব, গতিকে আপোনালোক আজি হস্পিটেলত মানে ল'ৰাক এডমিট কৰিব লাগিব। গতিকে এডমিট কৰাই দিলোঁ। এডমিট কৰিলে গোটেই ৰাতি বাহিৰত ৰখি চাই আছোঁ আৰু অবজাৰ্ভেশ্যনত আছে। পিছত ভগৱানৰ কৃপাত সকলোবোৰ ঠিকে থাকে হৈ সি ওলাই আহিলে। তেতিয়া মানে অকণমান চকু যদি অকণমান ইফাল সিফাল কৰোঁ, অকণমান বেলেগ কামত যদি মই লাগি যাওঁ নহয়, বাছ ঘটি গ'ল ঘটনা সেইফালে। ইমান দিন মোৰ গৈছে, কিন্তু কথা কওঁতে পাহৰিয়ে গৈছোঁ। আমটো চাগে বেছিয়ে সিজিলে নেকি, ঠিক নাই দেই। আপোনাৰ ঠিকে আছে, আৰু অকণমান ডাঠ হ'বলৈ দিওঁ, আৰু অকণমান ডাঠ হ'লে ভাল হ'ব। কিন্তু মই অকণমান এইমাত্ৰ চেনিটো মিঠাটো টেষ্ট কৰিছিলোঁ, মিঠাটো অকণমান কম পাই পেলাই আকৌ কাৰণে মই অকণমান চেনি আকৌ মিলাই দিলোঁ, আৰু অকণমান ডাঠ হ'লে ভাল হ'ব। এতিয়া আমাৰ আমৰ চাটনি ৰেডি।
এতিয়া ইয়াতে মই অথনি অকণমান ৰোষ্ট যে কৰিছিলোঁ জিৰা ধনিয়া চফৰ যিটো মোৰ গুড়ি আছিলে তাৰে অলপমান ওপৰত ছটিয়াই দিছোঁ গোন্ধটো ভাল আহিবৰ কাৰণে। আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন। এখন লগতে চামুচো লৈ আহিছোঁ, অকণমান টেষ্ট কৰিও চাওঁ কেনেকুৱানো হৈছে। আপোনালোকৰ লগত কথা পাতি থাকোঁতে আমৰ চাটনিটো কেনেকৈ সোনকালে হৈ গ'ল নহয়। সঁচাকৈ মানুহে অকলে কাম কৰিলে কিন্তু এটা কামকে বহুত দেৰি হ'ল যেন লাগে, মানে বহুত দেৰি যেন লাগি গৈছে। কিন্তু যিহেতু মই কথা পাতি আপোনালোকৰ লগত কথা পাতি যিহেতু কামখিনি কৰিলোঁ, সেইকাৰণে দেখিছেনে কি সুন্দৰকৈ কামখিনি হৈ গ'ল, কামো হৈ গ'ল, ইফালে কথা পতাও প্ৰায় হৈ গৈছে। আৰু এটামান ঘটনা আছে আৰু ক'ম, সেইটো তাৰ আগতে আমৰ চাটনিটো অকণমান টেষ্ট কৰি চাওঁ। বৰ ধুনীয়া হৈছে, সাংঘাতিক ধুনীয়া হৈছে। এতিয়া যিহেতু আমৰ বতৰ, আমৰ যিহেতু এতিয়া পূৰা ছিজন চলি আছে, কেঁচা আমো ওলাইছে, আপোনালোকে প্লিজ বনাই চাব, অতি পাত ইজি ৰেচিপি এইটো। নেক্সট এনেকুৱা আৰু বহুত ঘটনা আছে, আজি আৰু বেছি নকওঁ, আপোনালোকে বেছি কৈ থাকিলেও ব'ৰ হৈ যাব বহুত ঘটনাবোৰ। মুঠতে এইকেইটা বেছি ক'বলগীয়া আছিলে, বেছি হাঁহি উঠাও আছিলে, বহুত ভয় লগাও আছিলে, সেইকাৰণে মানে আপোনালোকক লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আজি মোৰ ৰেচিপিটো আপোনালোকে ভাল পাব বা আপোনালোকৰো কামত আহিব। এবাৰ নিশ্চয় বনাই চাব, যিহেতু এতিয়া আমৰ বতৰ, এবাৰ নিশ্চয় বনাই চাব। তেনেহ'লে আজিলৈ আহোঁ, বাকীখিনি এতিয়া মই ঘৰৰ কামত লাগোগৈ আৰু আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰবাৰ লগ পাই আছোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।